নমস্কাৰ মই লিসা বৰাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ গুড ভাইবছৰ গ্ৰীণ টি ফেচ মাস্কৰ এটা ৰিভিউ। এইটো হয় গুড ভাইবছৰ গ্ৰীণ টি ফেচ মাস্কটো। এইটো মই আপোনালোকক মুখত এপ্লাই কৰিও দেখাই দিম কিমান সময়ত হ'ব লাগে আৰু কেনেকৈ এপ্লাই কৰিব লাগে। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো গুড ভাইবছৰ গ্ৰীণ টি ফেচ মাস্কটো এইটো 60 গ্ৰাম থাকে। এইটো এটা প্লাষ্টিক কণ্টেইনাৰত আহে। এইফালে লিখা আছে নো পেৰাবিনছ নো সালফেট ক্ৰুৱেল ফ্ৰী প্ৰডাক্ট হয়। এইফালে হাউ টু ইউজ কেনেদৰে এইটো ইউজ কৰিব সেই বিষয়ে লিখা আছে। 10 মিনিটছ আপোনালোকৰ ফেচত ৰাখিব লাগে। তাৰ পাছত নৰ্মেল পানীৰে মুখখন ধুই দিব লাগে আৰু এইফালে ইনগ্ৰেডিয়েণ্টছবোৰ এক্সপায়াৰি ডেট মেনুফেকচাৰিং ডেট লিখা হৈ আছে আৰু প্ৰাইচটো মই এইটো কম প্ৰাইজতে পাইছিলোঁ purple.com-ত। এইটো মই আপোনালোকক খুলি দেখাই দিছোঁ। এখন প্লাষ্টিকৰ ঢাকনা এখন থাকে। এইখিনি প্ৰডাক্টখিনি ফেচ মাস্কটো মই আপোনালোকক মুখত এপ্লাই কৰি দেখাই দিছোঁ। ইয়াৰ গোন্ধটো বহুত ধুনীয়া হয়। ইয়াত কোনো হাৰ্মফুল কেমিকেল নাথাকে। এইটোৱে আপোনালোকৰ ৰিংকলছবোৰ ৰিডিউচ কৰাত সহায় কৰে, ব্লেক হেডছ হোৱাইট হেডছবোৰ ৰিমুভছ কৰে আৰু আপোনালোকৰ স্কিন টোনটো ইম্প্ৰুভ কৰাত সহায় কৰে। আপোনালোকৰ মুখৰ পিম্পলছবোৰো এইটোৱে নাইকিয়া কৰে আৰু যোনবোৰ দাগ হয় সেই দাগবোৰো নাইকিয়া হোৱাত বহুত সহায় কৰে। ফেচ মাস্ক ইউজ কৰাৰ আগতে সদায় মুখখন ভালদৰে ক্লিন কৰি ল'ব। এতিয়া 10 মিনিটছৰ কাৰণে মই এইটো থৈ দিম। এতিয়া 10 মিনিটছ হ'ল। মই মুখখন ধুই ল'ম এতিয়া। এয়া মুখখন ধুই লোৱাৰ পাছত মই ভালদৰে এইখন মুচি লৈছোঁ। দেখিব পাইছে আপোনালোকে বহুত ভালদৰে ক্লিন হৈ গৈছে মোৰ মুখখন আৰু এটা ইনষ্টেণ্ট গ্লো আনি দিছে দেখিছে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰি পেলাই অল কৰি দিব যাতে মোৰ আহিব লগা সকলো নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। তেতিয়াহ'লে বাই বাই, ধন্যবাদ।